যিসকলে চেনেলটোত নতুনকৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰক চেনেলটো আৰু লাইকটো দি এই ভিডিঅ'টো সকলোকে চাই থাকক। আজিও যাব লগা আছে এফালে আৰু এইটো চাওক আৰু ইয়াৰ ষ্টুডেণ্ট আহিছিল সুস্মিতাৰ ষ্টুডেণ্ট তো মই এইফালে ক্লাছ কৰিলোঁ সিহঁতৰ অলপমান আৰু আমাৰ ভাগিনেও আজি ক্লাছ কৰিল একেলগে। এই ৰাতিপুৱাৰ ভাতৰ যা যোগাৰ কৰি আছে, শাক পাচলিখিনি কুটি আছে। এইটো বিশেষকৈ ইয়াক দিয়া হ'ল তোমাৰ ইয়াক দিয়া হ'ল। এইটো এয়া যোৱাকালি ফাদাৰ ইন লৰ ঘৰৰ পৰা অনা হৈছে, মানে একদম অৰ্গেনিক আৰু এয়া ঘৰৰ একদম। বাকী সময় এতিয়া 8:30 বাজিবৰে হ'ল। মোৰ তাতে আজি 9:30 ক্লাছ দিছোঁ, এডভান্স মেথছৰ ক্লাছ 10ৰ যিখিনি ষ্টুডেণ্টছ আছিল। সুস্মিতাৰ ষ্টুডেণ্টছখিনিক মই এই দুদিন তেনেকৈ অলপমান দেখাই দিলোঁ কিমানখিনি কি প্ৰগ্ৰেছ হৈছে। যিহেতু এই 8ত থকা ষ্টুডেণ্টখিনিয়ে মই অহা বছৰ পাম, তো সিহঁতৰ প্ৰগ্ৰেছখিনি অলপ চাই ল'লোঁ। লগতে ভাগিনকো আমি হয়তো অহা বছৰ ইয়াতে ৰাখিম। স্কুলখনৰ কথাও চিন্তা কৰা যাব বাৰু। তাতে থাকি ভাল লাগছে না বেয়া লাগছে এইটো কচোন? বেয়া নহয় না? নতুন নতুন ফ্ৰেণ্ডছ লগ পাইছা হয় না? সেই আৰু বাৰে বাৰে মানে ফ্ৰেণ্ডছবিলাক চেঞ্জ কৰি থকাটো বেয়া। সেইটো আছিল আমাৰ মানিকপুৰ শংকৰদেৱৰ ষ্টুডেণ্ট। তাৰপাছত এতিয়া হৈ গৈছে মানা জাতীয় বিদ্যালয় শামুকামাৰীৰ ষ্টুডেণ্টছ। এতিয়া চাহ যাওক আৰু ক্লাছ 9ত কি কৰা যায়। বেছিকৈ স্কুল চেঞ্জ কৰিলেও দিগদাৰ। এতিয়া মানা জাতীয় বিদ্যালয়ত এডভান্স মেথছ পাইছে, যাৰ কাৰণে মেথমেটিকেল স্কিলটো অলপ বাঢ়ি আছে। এইটো এটা পজিটিভ ছাইড, মানে এক্টিভ দেখা পাইছোঁ মই, বেয়া পোৱা নাই ইমান। গা ধোৱা হৈ গ'ল, হনুমান চালিচাও পঢ়া হৈ গ'ল। এইখন উঠাই থ'ব লাগে এতিয়া। তো হৈ গ'ল উঠা। এতিয়া 9:10 হ'ল। 9:30 ষ্টুডেণ্টখিনিক আহিবা কৈছোঁ চেণ্টাৰত। এতিয়াৰ কাৰণে ৰুটি নেকি? অ'কে, আৰু কিবা চব্জি? আলু ভাজিছা? 9:30 ক্লাছ 12টাত। আমাৰ পুৰণা চকৰ গোটেই বৌ দাদা গোটেই মিলি কেনে আমি ইফালে যাব লগা আছে। ক'ত যাম দেখাই পাব। প্ৰথমতে মোৰ আছে ক্লাছ, তো ক্লাছৰ পৰা আহোঁ 12টা মানত ওলাম ঘৰৰ পৰা। আলু ভাজি আৰু কণীও আছে নেকি? হা, হেপেৰ বৰষুণ পৰি আছে। ষ্টুডেণ্টছখিনি আহিছে, এতিয়া ময়ো যাওঁ। সেইখিনি অলপমান আমাৰ বেয়া হৈছে। ইফালেদি খুলিলে বাৰু ইফালেদি সোমাব পাৰি। ক্লাছটো কমপ্লিট কৰোঁ প্ৰথমতে। ক্লাছ 10ৰ ষ্টুডেণ্টছখিনিৰ লগত কোনো এক্সকিউজ নাই তাৰমানে। এইখিনি কোৰ্চ কমপ্লিট কৰিব লাগিবই অক্টোবৰৰ ভিতৰত। চেষ্টা এটা। আমি ওলালোঁ অভয়পুৰীত যাবৰ কাৰণে। যাব ন? তো আমি গোটেইকেইটাই যাব ওলছোঁ এফালে। ক'ত যাই আছোঁ দেখাই পাব ভালকৈ। আমাৰ ইফালে জন আছে। জন এই আমি ক'ত যাই আছোঁ? অভয়াপুৰী আটা ঘৰত। অঁ, আমি আটা ঘৰত যাই আছোঁ। আমি জিৰালোঁ অলপ ইয়াতে ৰায় বস্ত্ৰালয়ত, আমাৰ ধ্ৰুৱদাৰ দোকানৰ ইয়াতে। অঁ, নদীৰ পানী বাঢ়ছে, আই নদী। এতিয়া নাহিব মন্দিৰ নেকি? তো শাওণ মাহ বলবম আৰম্ভ হৈছে, কাইলৈৰ পৰা আৰম্ভ আৰু আজি ৰাতি আৰম্ভ হ'ব। ডাউকি যাৰ পালোঁ আমি আহি। বহুন ডাইৰেক্ট কি কোকৰাঝাৰ যাবি? অঁ, আজি কোকৰাঝাৰত যাব। আমাৰ ই আছে পূৰা খুন্দি গৈছে পূৰা। আৰু এটা ভাতি যোৱা নাই আমাৰ, তাইও আহিব পাছত। আমাৰ বঢ়িয়া মেল বৈছে ইয়াতে, বহুত বহিছে ইয়াতে। বৌ পেহী জেঠী মণি। মানে কিহৰ গল্প আলোচনা হৈছে, মানে কি বিষয়ে ডিছকাছ হৈ আছে? অঁ, মাছৰ গল্প। এইকেইদিন বৰষুণ যিহেতু, আৰু এই অভয়পুৰীত বোলে আমাৰ খুৰাহাৰ পৰা মানে মাছ খাব মানে বোলে লোকেল মাছ বহুত মিছ কৰি আছে। মোক সিদিনাখন কৈছিল, মানে যেতিয়া আমাৰ জৌকাপাৰাত আছিল তেতিয়া বোলে মানে পূৰা একদম লোকেল মাছ খাব পাইছিল বেছিকৈ, মানে সেই সৰু সৰু মাছগিলা। কিয় কাই বোলে খুৰা? য়েছ। আমাৰ ভণ্টি আজি বহুত কাম কৰি আছে। ক'ত কুন্দি কি বস্তু উঠাই আছে ক'বাই নোৱাৰি একদম। কি লৈ যাই আছে এইবাৰ? পেপাৰ। আচ্ছা, এই ভণ্টিৰ আজি বান্ধৱীকেইটাও আহিব বোলে। মাতছেই, আহে না নাহে নাজানো। আৰু ই আহিছে। তই মাতছা না নাই খাবা? লগ চক কি হ'লে অভয়পুৰীখনতে ফ্ৰেণ্ড চাৰ্কেলটা হেৰি কৰি দিলি চব, মানে একদম আউট অফ দ্য ষ্টেট। তই ক দিবাৰ অভয়পুৰীত এই লোকেল বান্ধৱী বনাব এইবাৰ। তো এইটো দিয়া হ'ব পানী খাবৰ কাৰণে, মাটিৰ গ্লাছ, ওৱান টাইম ইউজ। আৰু বাকী ইয়াতে মাছৰ এই ৰান্ধা বাঢ়া গোটেইখিনি ইয়াতে হৈ আছে। খানা দানা কিমান দূৰ হ'ল? খুৰাহাৰ ঘৰটো লৈছে 15 তাৰিখে। তো আজি এইটো হয় ঘৰটো। তো আজি আছে পাৰ্টি, মানে মানুহখিনি মাতিছে। আমাৰ ঘৰৰ মানুহখিনিও আহিছে আৰু আলহীও আছে। ঘৰটো একবাৰ দেখাই দিছোঁ আৰু ওপৰত গৈ পেলাইও দেখাম বাৰু। আগতে ইয়াতে থাকিছিল, এই ঘৰকেইটা ভাঙি দিব চাগে এতিয়া। বাকী এতিয়া ইয়াতে গোটেইখিনি ইণ্টেৰিয়ৰৰ কাম হৈছে। ইণ্টেৰিয়ৰখিনি দেখাই আছোঁ বাৰু ভিতৰত সোমাই কেনে।
খানা দানাৰ কাৰণে এইখিনি ঠাই এনেকৈ যোগাৰ কৰা হৈছে বাকী মই ওপৰত উঠি পেলাই দেখাই আছোঁ কেনেকুৱা কি হৈছে তো এইটো হৈছে ফাৰ্ষ্ট ফ্ল'ৰ তো এয়া হৈছে ছেকেণ্ড ফ্ল'ৰ মন্দিৰ আছে আৰু মন্দিৰটো এয়া চাওক কেনেকৈ বনাই দিছে মন্দিৰ প্লাছ কিটচেন আমাৰ বৌহুন আহিছে চাবৰ কাৰণে মোৰ মানুহজনে আহিছে না নাই আহিছে না ভণ্টিয়ে ক'ব লাগে ভণ্টিৰ ৰুম কোনটা এইটো ইটা ভণ্টিৰ ৰুম হৈছে ইটা আৰু ভাইটি ন ইফালে চা আমাৰ অংশুমানো আহি গ'ল অংশুমানক বহুত দিনৰ মূৰত লগ পালোঁ ভাই লগ পাই বহুত ভাল লাগিল এতিয়া আসন গ্ৰহণ কৰা অলপ মোক টমে অলপ টুৰ দিব এতিয়া ইফালে দৰ্জা নাথাকে না এটা হেৰি হ'ব কেবিনেট হ'ব এটা আমাৰ ভণ্টিৰ ৰুম লাইট দিলে জ্বলাই দে এটা হ'ল মা আৰু দেউতাৰ ৰুম ইয়াতে খুৰা আৰু ফুৰি থাকিব ইয়াতে এটাচ বেলকনি তো আমাৰ এইবাৰ খানা দানাৰ টাইম ইয়াত দাদা বৌ এইফালে অংশুমান এইফালে মই এইফালে আমাৰ সুস্মিতা বৈছে ভিনি আছে সি আছে গোটেইকেইটা আছে বৌৱে মানে এটা ক্ৰীম দিয়া বুলি ভাবিছিল মই ভাবিছিলোঁ দৈ চৈয়ে দিয়ে নেকি ইয়াতে পানী পাছতে ভাল হা ভাপত দিয়া মাছ ভাপত দিয়া মাছ আমি দুপৰীয়াৰ ভাত সাজ খাই ওলালোঁ কেনে লাগিল বইল মাছ খাই বইল মাছ বইল কৰি কেনে তেনেকৈ ডুবাই কেনে দিয়া হৈছে ময়ো টেষ্ট পাইছোঁ মই দেখা পাইছোঁ তো কিন্তু প্ৰচেছটো ভাপত দিয়া বইল নহয় ভাপত দিয়া বজ্ৰাখন কৰ ভাল পাবি মই এতিয়া বজ্ৰাখন কৰি আছোঁ তো আমি আগতে আহিলে ইয়াতে শুইছিলোঁ তো কেনে লাগছে আহি এইফালে চা কেইখন তো আমি আছোঁ এতিয়া দেওহাটীত খুৰাহঁতৰ ইয়াতে আজি ঘৰলোৱা আছিলে ঘৰলোৱা হ'ল আৰু মাজৰ যিটো ফ্ল'ৰ আছে ছেকেণ্ড ফ্ল'ৰ তো ছেকেণ্ড ফ্ল'ৰ যিটো আছে ছেকেণ্ড ফ্ল'ৰত খুৰাহঁতে থাকিব আৰু এইটো হৈছে একদম টপ ধনমণি তোৰ তাও দি ধনমণি তো এই ফেনখন চাওক কেনেকুৱা ফেন লগা হৈছে কিয় বাজাবি নেকি এইকেইটা আমাৰ ধনমণিয়ে সৰুৰ পৰাই বাজায় তো ইয়াত বৰ্তমান ধনমণিৰ স্কিল দেখাই পালোঁ অলপমান দেখালোঁ আমাৰ এই আমাৰ জিব্বান চাই পাইছে এইবাৰ আমাৰ এখন ফেমিলি ফটো হৈ আছে এতিয়া তো ফেমিলি পিকচাৰ হৈ গ'ল আৰু ঘৰটো হৈছে এইটো একবাৰ দেখাই দিছোঁ কেনে লাগিছে কমেণ্ট বক্সত জনাব নাপাহৰিব ফটো উঠোনে দে এখন ফটো আমি যাব আলছোঁ যাওঁতে আৰু এঠাইত সোমাই যাম আমি গল্প কৰি যাই থাকোঁ আমি কাকৈজানাৰ ৰিজাৰ্ভ ফৰেষ্ট যোৱা ৰাস্তাটো পালোঁ আমাৰ ইয়াত জেঠা এজন বহুত আগতে আহি ইয়াতে বিয়া পাতি ইয়াতে থাকি গ'ল সেইকাৰণে আমাৰ বংশৰ পৰা আঁতৰত হৈ গৈছে মানে আমি তথাপি আমাৰ বংশ আমি চাব মন যায় মাজে মাজে তো সেইকাৰণে আমি আজি আহিলোঁ ধনমণিৰো আবুতাক চাব মন গৈছে বহুত কাকৈজানাৰ গেট কি নাম বুলি ক'লি কোন ক্লাছ আমাৰ ভাতিজা হয় এইবিলাক আমাৰ এই জেঠা একজন ইয়াতে আহিছিল উঠি পেলাই আমাৰ দেউতাহঁতৰ কাজিন তো তাতে আহিছোঁ আজি বহুত দিনৰ মূৰত চাবৰ কাৰণে সিহঁতৰ দাদাই এটা ঘৰ বনাইছে এইটো মানে আহাই নাখায় তেনেকৈ তো এই কাকৈজানা আমাৰ যি পাৰ্কখন আছে এই ৰিজাৰ্ভ ফৰেষ্টৰ ওচৰত কি নৰা এইকেইটা দিবা এইকেইটা নায়েই কেনেকৈ দিবা বাৰু পালোঁ আমাৰ মানিকপুৰ চাৰিআলি এই মোৰ ষ্টুডেণ্ট দেখোন এইকেইটা আমি আহি পালোঁ খুৰাহঁতৰ ঘৰৰ পৰা অলপমান ৰেষ্ট কৰিলোঁ এইবাৰ ভাগৰবিলাক নহা হ'ল গা চা ধোৱাৰ পিছত কিন্তু গাড়ীতে টোপনি আছিল পুৰা একদম এনেকৈ যায় একবাৰ কিয় ইমান ভাগাৰ কিয় কচোন কেনেকৈ ফুৰা কৰবি সেইকাৰণে মোৰ ভয়ে লাগছে ক'ত ফুৰবা নিবা বেছি প্ৰথমতে দূৰত নেনো ক'ৰবাত ফুৰবা যোৱাৰ কথা ভাবছোঁ বেছি দূৰত লৈ নাযাওঁ ওচৰতে লৈ যাওঁ চাওঁ প্ৰথমতে যদি এইবাৰ কিবা কাৰণত বেছি ভাগৰ চাগৰ লাগে
তেনেহ'লে আৰু মই লগবিলাকৰ লগত আৰু যাব বাধ্য হ'ম আৰু মানে নহ'লে মই ভাবছিলোঁ মোৰ ট্ৰেভেল পাৰ্টনাৰ মই আনিলোঁ একেলগে ঘূৰিম বহুত দূৰ মানে একেলগে সঁচা নহয় কিন্তু সেনেকাই না গোটেই ঘূৰলি ফুৰলি গোটেই দিনটোৱে গুচি যায় না সেনেকৈ তো এইটো থাকিব লাগিব মানে মনৰ জ্বৰ চব পেহাৰ জ্বৰ চবখিনি ইমিউনিটি বাপৰে বাপ দে ঠিকে আছে দে ভাত খাব লাগে আমি ভাত সাজবি যা ভাত পানী গোটেইখিনি খোৱা হৈ গ'ল ৰাতিৰ আৰু আজি আছে কি আছে বাপু আজি কওক আছে কাৰ কাৰ মাজত অ'কে চাবি না খেলাখন খুন্দিৰ পৰা উঠিব হ'লে দেই এতিয়া মোৰো এডিটিংখিনি কমপ্লিট কৰি লওঁ ৰাতি পাৰিলে অলপমান চাম এতিয়া এডিটিং মোৰ এডিটিং আছে তো এডিটিং কাই কৰি দিব তই কৰি দিবি এডিটিং কৰি দিবি আমাৰ কিং কোহলিৰ খেলা চাই আছোঁ 74 কৰিল 59 বলত বহুত দিনৰ মূৰত কিং কোহলিৰ খেলা তো এইটো বেয়া লাগিল কিং কোহলিৰ অলপ খেল দেখা পালোঁ বাৰু বাকী খেলাখন শেষ হ'লেই আহি যাব আমাৰ ৱৰ্ল্ড কাপ খেলাখন 11:30 হ'ল এতিয়া ক্ৰিকেট খেলখন বহুত বেছি চেষ্টা কৰাৰ পিছতো ইণ্ডিয়া হাৰি থাকিল কাৰণ বিশাল এটা স্ক'ৰ টাৰ্গেট এটা দি থৈছে ইণ্ডিয়াক যাৰ কাৰণে হাৰিব লগা হ'ল তাৰ উপায় নাই এইখন খেল বাৰু গ'ল এতিয়া আৰু 12 বাজিব হ'ল আমাৰ ফুটবল খেলখন আহিব লগা হৈ আছে তো আজিৰ ভিডিঅ'টো শেষ কৰিছোঁ নেক্সট ভিডিঅ'টো আমাৰ ফুটবল খেলৰ পৰা আৰম্ভ হ'ব তো মধুকা আছে একেলগে আমি খেলখন চাম আমাৰ লাইকটো কৰি দিয়ক নতুনকৈ ভিজিট কৰাসকল ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট দিব এটা থেংক ইউ সকলোকে লগ পাম নেক্সট ভিডিঅ'ত